UPPL जिंदाबाद UPPL जिंदाबाद BTR long live BTR long live BTR long live BTR long live Pramod Bora long live Pramod Bora long live Pramod Bora long live Dr. Himanta Biswa Sarma long live Dr. Himanta Biswa Sarma long live Dr. Himanta Biswa Sarma long live Amit Shah long live Amit Shah long live Amit Shah long live long live long live Pradhanmantri Narendra Modi long live long live long live Narendra Modi ji long live long live long live Narendra Modi ji long live long live long live Narendra Modi ji long live long live long live BTR long live long live long live BTR long live long live long live আজি 2020 চনৰ আজিৰ দিনৰ যেটো সুখী আজিলৈকে আমি উপলব্ধি কৰি আছো 2020 ৰ পৰা 2024 4 বছৰ 2020 চনৰ শান্তি চুক্তি কৰাৰ পিছত আজি তাৰিখলৈকে বিটিআৰ অঞ্চলত কোনো অশান্তি হোৱা নাই শান্তি আৰু আজি আমি বিটিআৰ অঞ্চলৰ শান্তি আমি সেলিব্ৰেট কৰিছো আমাৰ বিটিসি অঞ্চলত বিটিআৰ অঞ্চলত 5 দশক ধৰি এটা আন্দোলন চলিছিল এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী আছে অধিকাৰৰ সংগ্ৰাম চলিছিল আৰু সেই সংগ্ৰামৰ সময়ছোৱাত আমাৰ মাজত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভুল বুজাবুজি আছিল আমাৰ মাজত অশান্তি আছিল কিবা কাৰণৰ মাৰা কাটা অশান্তি আছিল কিন্তু 2020 চনৰ 27 চনৰ শান্তি চুক্তি কৰাৰ পিছত আজি আমি ইয়াত শান্তি পাবলৈ সক্ষম হৈছো আজি কোনো অশান্তি নাই উত্তৰ দক্ষিণ পূব পশ্চিম যাব পৰা এটা পৰিৱেশ 35 লক্ষ জনসাধাৰণ বিটিআৰ অঞ্চলত বসবাস কৰি আছে আৰু এই 35 লক্ষ জনসাধাৰণৰ ভিতৰত আমাৰ মাজে বিভিন্ন জাতি জনগোষ্ঠী আমি একেলগে বসবাস কৰি আছো আজি শান্তিৰে আমি জীয়াই আছো আৰু লগে লগে শান্তিৰে ইয়াত কাম কৰিব পৰাকৈ দক্ষ চৰকাৰ আমি প্ৰতিষ্ঠা কৰিব পাৰিছো আজি বিটিআৰ চৰকাৰ আমাৰ ইউপিপিএল সভাপতি তেখেত প্ৰমোদ বৰা ডাঙৰীয়াৰ নেতৃত্বত ইউপিপিএল বিজেপি আৰু জেএছপি তিনিটা দল লগ লাগি পেলাই আমি চৰকাৰ চলাই আছো আৰু 35 লক্ষ জনসাধাৰণক শান্তিৰে জীয়াই থকাৰ কাৰণে এটা পৰিৱেশ আমি তৈয়াৰ কৰিব সক্ষম হৈছো ইয়াতকে আৰু বেছি সুখী নিশ্চয় আমি বিগত দিনবোৰ আমি পোৱা নাছিলো আজি মানুহে দ্বন্দ্ব মাৰাকাটা পাহৰি যাবলৈ ধৰিছে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঘৃণা ভাৱ পাহৰি গৈছে আজি মিলাপ্ৰীতিৰে ঐক্য সংহতি সমন্বয় বজাই ৰাখি আমি সকলোৱে জীয়াই থকাৰ কাৰণে এটা পৰিৱেশ আমি পাইছো আৰু আজি বিটিসি চৰকাৰে সকলোৱে সহায় কৰিবলৈ আহিছে আমি সকলোৱে 35 লক্ষ জনসাধাৰণক জীৱনৰ নিৰাপত্তা দিয়ে সকলো জাতি জনগোষ্ঠীৰ সমমৰ্যাদা সম উন্নয়ন কৰাৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ তো আজিৰ অনুষ্ঠানত আমি ইয়াত উপস্থিত হৈছো কাৰণটো কি যে আমি 4টা বছৰ শান্তিৰে অতিক্ৰম কৰিলো আজি 27 জানুৱাৰী আজিৰ দিনটোত আমাৰ শান্তি চুক্তি সম্পাদন হৈছিল আমি আৰু 4টা বছৰ অতিক্ৰম কৰিলো যে এই 4টা বছৰ যে আমি শান্তিৰে জীয়াই আছো এই শান্তিটো আমি চিৰস্থায়ী যাতে শান্তি আমি ৰক্ষণাবেক্ষণ দিব পাৰো স্থায়ী শান্তি আমি চিৰস্থায়ী আমি যাতে ৰাখিব পাৰো ইয়াৰ কাৰণে আমি ৰাইজৰ মাজত প্ৰচাৰ কৰিব লাগিব শান্তিৰ প্ৰয়োজন কি শান্তিৰ দৰকাৰটো কি 4টা বছৰ আমি উপলব্ধি কৰিলো কোনো মানুহৰ বিনা অৰ্থত আজি জীৱন যাব লগা হোৱা নাই
বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এই সংহতি সমন্বয় আমি ৰক্ষা কৰি পেলাই আমি যাই আছো আৰু লগে